আজি মই উপস্থিত আছোঁ আমাৰ ইয়াত আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। এইটো মোৰ প্ৰথম ব্লগ হয়। আশা কৰোঁ আপোনালোকে মোক সহ্য কৰিব। এই ভিডিঅ'টো অকণমান বেলেগকৈ বনাবলৈ মই চেষ্টা কৰিছিলোঁ, বাট 7-8 বাৰ ট্ৰাই কৰাৰ পিছতো মোৰ অৱস্থা এনেকুৱাই হৈ থাকিল। এইটো চেষ্টা 7-8 বাৰ কৰাৰ পিছত মই সোমাই গ'লোঁ আমাৰ মেকআপ কৰা স্থানৰ ভিতৰলৈ। এণ্ড এইটো মোৰ ফাইনেল লুক হয়, যিটো তেওঁলোকে ক্ৰিয়েট কৰিছিলে। এণ্ড গৈয়ে দেখিলোঁ এওঁলোকে পাবজি নে কিবা খেলি আছিলে। চ' মই সুধিলোঁ ইহঁতক, ফ্ৰী ফায়াৰ আৰু পাবজিৰ মাজত ডিফাৰেঞ্চ কি? একো বুজি নাপালোঁ বাৰু। পাবজি ফ্ৰী ফায়াৰ এইচব বাদ দি মই আহিলোঁ মোৰ মেকআপ কৰা স্থানৰ। ঠাইখন পাৰ্লাৰ আছিলে আৰু সকলোৱে জানে পাৰ্লাৰত খুব ধুনীয়াকৈ ডাঙৰ আইনা থাকে, আৰু যিখন মই খুবেই ভাল পাওঁ কাৰণ মই ছোৱালী হয়। চ' তাৰপাছত মাহীয়ে আহি মোক ড্ৰেছযোৰ চেঞ্জ কৰিব দিলে এণ্ড মোক এযোৰ ৰেড কালাৰৰ ধুনীয়া পাট মেখেলা চাদৰ পিন্ধিব দিলে, যিযোৰ সঁচাকৈয়ে খুব ধুনীয়া আছিলে। আপোনালোকৰো হয়তো কাপোৰ ভালেই লাগিছে। তাৰ পাছত মাহীহঁতে মোৰ স্কিনৰ কিবা প্ৰব্লেম আছেনে নাই সুধি মোৰ মেকআপটো ষ্টাৰ্ট কৰিছিলে। মাজে মাজে আপোনালোকে দেখা পাই থকা মোৰ অদ্ভুত এক্সপ্ৰেশ্যনবোৰ মই কেলৈ দি আছিলোঁ মই এতিয়ালৈকে গম পোৱা নাই, বাট দি আছিলোঁ কাৰণ মোৰ ভাল লাগিছিলে, কাৰণ মই দিব বিচাৰিছিলোঁ। এনেকুৱা অদ্ভুত এক্সপ্ৰেশ্যনৰ মাজেৰে মোৰ মেকআপটো আগুৱাই লৈ গৈছিলে মাহীহঁতে। মেকআপটো কৰি থকাৰ সময়ত মোৰ মাজে মাজে এনেকুৱা ফিলিংছ আহিছে। এনেকৈ আইলাইচিছ লগোৱা হৈছিলে, বাট মই আইলাইচিছ লগাই খুব বেছি ভাল নাপাওঁ। লাইক চকুটোত কিবা এটা লাগি থকা যেন লাগে ন। দেন তাৰপিছত লাহে লাহে মেকআপটো কমপ্লিট হ'বলৈ গৈ আছিলে। দূৰৰ পৰা এনে তুলি থাকে, এনে কেমেৰা হৈ থকা কথা নাই। হৈ আছে মই চিংৰা খাম। কৰা টাইমত বহি ইমান কষ্ট হয় যে মানুহৰ ভোক লাগে, আৰু মোৰো সেইদিনা খুব বেছি ভোক লাগিছিলে, যাৰ ফলত মোৰ চিঙৰা খাবলৈ খুব মন গৈছিলে। তেতিয়া মোৰ চুলিবোৰ মেগীৰ নিচিনা বনাব ট্ৰাই কৰা হৈছিলে। তেতিয়া মানুহে কয় কামৰ টাইমত কামত মনোযোগ দিব লাগে, এণ্ড এনেকৈয়ে মোৰ ফাইনেল লুকটো ৰেডি হৈ গৈছিলে। এণ্ড এইটো মোৰ ফাইনেল লুক আছিলে। মাথো অপেক্ষা আছিলে মোৰ ৰিহাখন লোৱা আৰু কেমেৰামেন অহা। যেতিয়া লুকটো কমপ্লিট হৈছিলে তেতিয়া মোৰ সঁচাকৈয়ে নিজকে অকণমান কইনাৰ নিচিনা ফিল আহিছিলে, বাট নিজৰ ফিলিংছবোৰ কণ্ট্ৰল কৰি মই ফটোশ্বুটটো কমপ্লিট কৰিছিলোঁ।
সঁচাকৈয়ে মেকআপটো মোৰ খুব ভাল লাগিছিলে মোৰ এই মেকআপটো দিছিলে ৰঞ্জু দেৱী আৰু ধীৰাশ্ৰী আপোনালোকৰ লুকটো ভাল লাগে তেতিয়াহ'লে কমেণ্টত জনাবলৈ নাপাহৰিব আৰু ভিডিঅ'টো লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব